গুড মৰ্ণিং বন্ধুসকল, কি খবৰ আপোনালোকৰ? মোৰ আজি উঠা বহুত দেৰি হৈ গ'ল। পটাপট গৈ মই দৰ্জাখন খুলিছোঁ। চাওঁচোন বাহিৰত কেনেকুৱা পৰিৱেশ। ৰাতিপুৱা শুই উঠি বাহিৰৰ পৰিৱেশটো এবাৰ নেদেখিলে মোৰ ভাল নালাগে। মোৰ যে কোৱাৰ্টাৰটো বহুত দিন হৈ গৈছে। দৰ্জাবোৰৰ হুকবোৰ অলপ বেয়া হৈ গৈছে। চাওকচোন, খোলোতে ইমান টাইম লাগিছে। এয়া চাওক, খুলি দিলোঁ, গোটেই সেউজীয়া ন। মোৰ আগফালে বহুত টাব আছিলে। মই 1 মাহ দিন ধৰি কোৱাৰ্টাৰত নাছিলোঁ। ট্ৰেইনিং এটা আছিলে, ট্ৰেইনিঙৰ বাবে গৈছিলোঁ। গোটেই গৰুৱে আহি মোৰ টাববোৰ ভাঙি পেলালে। এতিয়া মই যে পটাপট গৈ ভিতৰত লাইটৰ চুইচটো অফ কৰি দিছোঁ, কাৰণ বাহিৰৰ পৰা মানুহে দেখি আছে লাইটবোৰ জ্বলি আছে। গতিকে মই লাইটটো অফ কৰি দিছোঁ। এতিয়া মই ওলালোঁ নোখোৱা নোবোৱাকৈ হস্পিটেললৈ বুলি। কালি ৰাতি মোৰ শোৱা বহুত দেৰি হ'ল, হস্পিটেলৰে কাম অলপ আছিলে। এতিয়া মই ডিউটিৰ পৰা আহিলোঁ, আহি গা পা ধুলোঁ, পূৰা একদম চুলি তুলি ধুই বঢ়িয়া কৰি ল'লোঁ একেবাৰে নিজক একদম। এতিয়া যাওঁচোন, টেঙা কাটিছে বোলে, অলপমান টেঙা লৈ গৈচোন। মই ৰবাব টেঙা খাই বহুত বেছি ভাল পাওঁ। যাওঁ মই গৈ টেঙা লৈ আহোঁগৈ। এয়া চাওক, হস্পিটেলৰ ইপাৰৰ পৰা মোক অমৰতাই টেঙা দি আছে। বাহ, কিমান ধুনীয়া ৰংটো চাওকচোন, জলকীয়া দি আছে, ইমান মজা লাগিব ন খাই। মোৰ যে টেঙা খাই বহুত ভাল লাগে। টেঙা খাই চবতকৈ কেতিয়া বেছি ভাল লাগে গম পায়? ধাননি পথাৰত যেতিয়া ধান দাই থাকে আৰু এইফালে ৰবাব টেঙা কাটি লৈ একদম বহি একদম খাবলৈ কিমান যে মজা। আগতে মাহঁতৰ লগত পথাৰলৈ গ'লে প্ৰায়ে খাওঁ টেঙা। একদম পূৰা কাটি কাটি বহি পথাৰৰ আলিৰ মাজত। বাহ, কিমান যে ধুনীয়া লাগে খাই। এতিয়া মই টেঙা খাবলৈ লৈছোঁ দেই। পটাপট মই টেঙাটো খাই লওঁ। দেখি মোৰ ৰ'বই পৰা নাইকিয়া। বাহ, কিমান যে টেষ্টি। আজি যে বতৰটো একদম টেঙা খোৱা বতৰ। ইমান ৰ'দ দিছে, টেঙা খাই ইমান ভাল লাগিছে। মই হ'লে ৰ'ব পৰা নাই দেই বন্ধুসকল, মই হ'লে টেঙা খাওঁ আৰু। থিয় হৈ খাই যে মই একদম শান্তি পোৱা নাইকিয়া। সেইকাৰণে এখন হাতেৰে চকী এখন টানি টানি বাহিৰলৈ উলিয়াই আনিলোঁ। এতিয়া মই বহি লৈ আৰামত খাম একদম। জ্বলা পূৰা একদম জোখত হৈছে। জ্বলা দিলেহে খাই ভাল লাগে, জ্বলা নহ'লে টেঙাৰ কোনো মজা নাইকিয়া। ইছ ৰাম, মই যে কেনেকৈ খাইছোঁ, টেঙা যেন আজিলৈকে খাবলৈই পোৱা নাইকিয়া মই। ছোৱালীবোৰ যে টেঙা বুলি ক'লে একদম পাগল, অকল ময়ে নহয়, চব ছোৱালীয়ে। এতিয়া খাবলৈ বাকী থাকিল মোৰ টেঙাৰ জোল। টেঙাৰ জোল খাই চবতকৈ বেছি ভাল লাগে, হয়নে নহয় কথাটো ৰাইজসকল ক'বচোন? আৰু কলপাতত টেঙা খোৱা মজাই বেলেগ। শেষত মই টেঙা খাই খতম কৰিলোঁ। আজিলৈ ইমানেই, বাই বাই, টাটা।